এভৰিৱান গুড মৰ্নিং আপোনাৰ সকলোকে মোৰ এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ সকলো বহুত ভালে আছে আৰু ইয়া ৰাতিপুৱা নহয় মানে 11টা বাজি গৈছে তাৰপৰা ধুই আহি মই দুপৰীয়াৰ ভাত বনাবলৈ আহিছোঁ পাকঘৰত আৰু মই যি বনাম ৰঙালাও তৰকাৰী অকণমান বেলেগ ধৰণে ইয়াৰ ৰঙালাওবোৰ সঁচাকৈ একেবাৰে খাবলৈ বেয়া লাগে মানে টেষ্ট একেবাৰে নাই আৰু আমাৰ কেঁচা বুলি কথা নাই কেঁচা হ'লেও মানে খাবলৈ একেটাই সোৱাদ হয় পকিলেও সেই একেটাই সোৱাদ হয় ইয়াত দেখিছেনে কেনেকুৱা একেবাৰে সোৱাদ নাই দেখি গমেই পাইছে চাগে আৰু ইয়া মোৰ ৰঙালাওখিনি কাটি হৈ গ'ল আৰু মই ইয়াৰে বাকলি গুচাই লোৱা নাই বাকলি নুগুচোৱাকৈ কাটি লৈছোঁ বাকলি নুগুচালে খাবলৈ বেছি ভাল লাগে আৰু ইয়াতে কেইটামান মই মেথি দি দিছোঁ অকণমান দি দিম পিঁয়াজ নিমখ দি পেলাই ঢাকি দিম জুইটো একদম কমাই দিম হালধি আৰু মই এয়া লৈছোঁ কেইটামান কেঁচা জলকীয়া আৰু নহৰু কেইফুটামান আৰু এয়া মই এইখিনি খুন্দি পেলাই তৰকাৰীখন হ'বৰ সময়ত দি দিম এনেদৰে কেঁচা জলকীয়া আৰু নহৰু থেতেলি পেলাই তৰকাৰীখনত দিলে বৰ ধুনীয়া গোন্ধ ওলায় আৰু ইয়াতে মই দি দিছোঁ এয়া অকণমান চেনি কাৰণ ইয়াৰে ৰঙালাওবিলাকৰ একেবাৰে সোৱাদ নাই চেনি দিয়াৰ বাবে অকণমান মিঠা ভাৱ এটা হয় আৰু আমাৰ তাৰে ৰঙালাও হ'লেতো চেনি দিয়াৰ প্ৰয়োজনেই নাই মই ইয়াতে আৰু এটা বস্তু দিওঁ ফ্ৰেণ্ডছ এয়া দেখিছেনে এয়া ডাঙৰ ইলাইচি হয় ডাঙৰ ইলাইচি আৰু এতিয়া মই ইলাইচিখিনি তৰকাৰীখনত দি দিম যিহেতু তৰকাৰীখন হ'ব হৈছেই আৰু এনেদৰে ডাঙৰ ইলাইচি হ'বৰ সময়ত দি দিলে বহুত ধুনীয়া ইয়াৰ পৰা এটা ফ্লেভাৰ আহে স্ম'কি টাইপৰ ফ্লেভাৰ এটা আহে আৰু এয়া দেখিছেনে মোৰ মানে কেমেৰাটোৱে বন্ধ হৈ গ'ল ডাঙৰ ইলাইচি ইয়াতে এড কৰা ক্লিপখিনি ৰেকৰ্ডেই নহ'লগৈ কেমেৰাটো বন্ধ হৈ গ'ল এয়া চাওকচোন এয়া মোৰ ইলাইচি দি দিলোঁ আৰু তৰকাৰীখনো এতিয়া নমাবই হ'ব আৰু ইয়াতে মই দি অকণমান কেঁচা আম কাটি দিম কেঁচা আম আচলতে মোৰ আমটো অকণমান পকিলেই থৈ দিওঁতে পকিলেই আমৰ সুঠি থাকিলে বা থেকেৰা টেঙাৰ সুঠি থাকিলেও দিব পাৰি মোৰ তাত যিহেতু এটাও নাই ইয়াৰে সেয়েহে মই কেঁচা আমে অকণমান কাটি পেলাই দিম তাকো কেঁচা আমটোও মানে পকিলেই অকণমান ফ্ৰেণ্ডছ এনেদৰে ৰঙালাও তৰকাৰীখন বনালে খাবলৈ খুবেই ভাল লাগে আৰু বিশেষকৈ আমাৰ তাৰে ৰঙালাওটো বহুত বেছি ভাল লাগিব আপোনালোকে যদি এনেদৰে বনাই খোৱা নাই এবাৰ বনাই খাই চাবচোন বিৰাট ভাল লাগে আশা কৰিছোঁ আজি এই ভিডিঅ'টো চাই আপোনালোকক ভাল লাগিব যদি ভাল লাগে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট এটাও জনাব আৰু প্লিজ ফ্ৰেণ্ডছ ছাপৰ্টো কৰিব আমাক